हेलो एवरीवन मोर यूट्यूब चैनल जेना व्लग्सলৈ আপোনাক স্বাগতম জনাইছো। আজি আমি গৈ আছো আবাহন থিয়েটাৰ চাবলৈ প্ৰস্তুতি বৰাহৰ বাৰ। আমি এতিয়া পাম আৰু মোৰ সৰু দেউতাই কি কৈছে শুনকচোন। ক'ত যায় আপুনি? কোনো মই নাই মই আহিছোঁ থিয়েটাৰৰ কালি মোৰ বোৱাৰীটোক আৰু বেটা নাতি এইবিলাক মই আগবঢ়াই থ'ব আহিছোঁ। হয় নেকি? অঁ ইয়াতে থিয়েটাৰ চাব আৰু নাতি আৰু নাতিনি আগবঢ়াই থোৱা মই কিন্তু থিয়েটাৰ নাচাওঁ দেই। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। বেছি টাইম নাই আৰু পাম। খুব ভাল লাগিছে। চাওক বাৰু মই পৰিৱেশটো বাহিৰৰ টিকেট কাউণ্টাৰ হয়। ইয়াত থকা কাৰ্যকৰ্তাসকলৰ মনোবল যথেষ্ট বৃদ্ধি হয়, কাৰণ এই আপোনালোক এখন যুদ্ধ আছে আমাৰ ইয়াতে। সেই যুদ্ধখনৰ নাম হৈছে ৰণাংগিনী ৰাধা। আৰু প্ৰথমবাৰৰ বাবে কৰৰাবাসী ৰাইজৰ সন্মুখত ভ্ৰাম্যমাণৰ ইতিহাসত নোহোৱা নোপোজা এটা কাম হ'ব। ভ্ৰাম্যমাণৰ ইতিহাসত চলিত অৱস্থাত এখন নাটক সম্পূৰ্ণ কৰি উলিওৱাৰ দুঃসাহস কৰিছে আবাহনৰ পৰিয়ালবৃন্দই। যিহেতু আপোনালোকে এটাই গম পাইছে, বিগত সময়ছোৱাত যিটো পৰিৱেশৰ মাজেদি আমি পাৰ হৈ গৈছোঁ, ক'ত কি ভুল হৈছে সেইখিনি ক'বলৈ নাযাওঁ, কিন্তু ইয়াৰ সাল সলনি কৰিবলৈ যাওঁতে কিন্তু আবাহন থিয়েটাৰৰ প্ৰত্যেকজন কলা কুশলী, প্ৰত্যেকজন শিল্পীৰ অপৰিসীম চেষ্টা সোমাই আছে। গতিকে আমি দৰ্শকৰ ওচৰত, ঈশ্বৰ সদৃশ দৰ্শকৰ ওচৰত আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোক আহক, আমাক উৎসাহিত কৰক মাত্ৰ। পৰহিলে ৰণাংগিনী ৰাধা স্বাধীনতা সংগ্ৰামৰ সেই শ্বহীদসকলক উদ্দেশ্যে আমাৰ একাজলি শ্ৰদ্ধাঞ্জলি, তেখেতসকলৰ ত্যাগৰ বিনিময়ত আমি আজি মুক্ত মনে আমি স্বাধীন বুলি চিঞৰিব পাৰোঁ, আমি স্বাধীন বুলি অনুভৱ কৰিব পাৰোঁ, আমি স্বাধীন বুলি গৌৰৱ কৰিব পাৰোঁ। স্বাধীনতা সংগ্ৰামৰ সেই সময়খিনিকে লৈ পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিছে সেই সময়খিনি ঘূৰি 1942 চনৰ সময়খিনি এইবাৰ ৰাধাৰ ৰূপত, ৰণাংগিনীৰ ৰূপত। গতিকে আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। মই পুনৰবাৰ থিয়েটাৰ গ্ৰাহক সমিতিৰ বিষয়সকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিধায়ক দিগন্তক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বহুমূলীয়া সময় খৰচ কৰি আবাহনৰ গোটেই পৰিয়ালবৃন্দক এই ক্লাবটোকো আজি উৎসাহ যোগাবৰ কাৰণে তেখেত আহিছে। আৰু অনুৰোধ কৰিছোঁ নাটকখন এবাৰ চাই ল'ব যদি আপোনাৰ সময় কোলায়। বাকী দৰ্শকসকলক পুনৰবাৰ নাটক শিৰে আটাইকে সেৱা আগবঢ়াইছোঁ। ধন্যবাদ। দশকৰ সেই ভয় লগা দিন।
Setan.